গাইছ আমি এটা বেয়া ব্যৱস্থাত পৰি গ'লো। চাওক টমটমখন ইয়াতে পুৰা লিক হৈ গ'ল, ইয়াতে পুৰা হাৱা ওলাই আছে। গাইছ আপোনালোকে দেখিবলৈ পাইছে, এয়া চাওক এয়া গাইছ। হে গাইছ, ৱেলকাম টু বেক মাই ইউটিউব চেনেল। আপোনালোকক অনন্ত ভাই ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। গাইছ আপোনালোকৰ বাবে এটা অন্য এটা ভিডিঅ' লৈ আনিছোঁ। তো বলক ভিডিঅ'টো গাইছ আৰম্ভ কৰোঁ। তেন্তে গাইছ আপোনালোকে চাই থাকক ভিডিঅ'টো। তো শেষলৈকে তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইছ এয়া আমি টমটমেদি যাম 300 কিলোমিটাৰ। গাইছ তো ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। তো আমি যাম প্ৰায় 90 কিলোমিটাৰ আজি। তো বলক আপোনালোকে চাই থাকক ইটোৰ দি। চ' আপোনালোকে ক'তবা দেখিলে এইটো কণ্টেক্ট কৰিব পাৰে গাইছ। পুৰা আপোনালোকক ডিছকাউণ্ট দিব ৰিজাৰ্ভত। তো বলক ভিডিঅ'টো আপোনালোকক আৰম্ভ কৰোঁ। তো চাই থাকক। আমি 0 কিলোমিটাৰৰ পৰা যাম। আপোনালোকে দেখিবলৈ পাইছে এইটো 0 আছে পুৰা, ইয়াতে চাওক ইয়াতে 0 আছে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, চাই থাকক। তো আমি লেটছ গো গাইছ, ষ্টাৰ্ট। ঠিক আছে আমি গৈ আছোঁ। চাওক এয়া আপোনালোকে দেখিবলৈ পাইছে একদম নাজাৰা। চাওক কিমান ধুনীয়া এটা ঠাই গাঁৱৰ মাজেদি। চাওক গাইছ আপোনালোকে গাঁৱত থাকিলে এটাই ভাল অনুভৱ কৰিব পাৰিব, ধুনীয়া ৰাস্তা ঘাট। চাওক কি ধুনীয়া এটা মাজত আমি পৰিৱেশ কৰোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। চাওক পুৰা মানুহ আহি আছে, চাওক ধান ভাঙাব মিলত। তো বলক ভিডিঅ'টো চাই থাকক। এয়া আমি গৈ আছোঁ। চাওক গাইছ 35 ধানত আমি গৈ আছোঁ। 36 ইয়াত দীঘলৈ পাইছে আপোনালোকে। তো গাইছ আপোনালোকে চাই থাকক। এয়া চাওক নদী গাইছ, আমি গৈ আছোঁ। কিলোমিটাৰ গৈ পালোঁ। চাওক আপোনালোকে দেখিবলৈ পাইছে। তো গাইছ চাই থাকক, আমি এটা ধুনীয়া জেগাত গৈ আছোঁ। গাইছ আপোনালোকে চাই থাকক। তো গাইছ ভিডিঅ'টো ভাল লাগিলে এটা লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো গাইছ আপোনালোকে এটা লাইক কৰি দিব, আপোনালোকৰ লাইকত মোৰ এটা মটিভেশ্যন আহে গাইছ। কি ধুনীয়া ৰাস্তাটো, চাওক কি ধুনীয়া গাইছ আপোনালোকে দেখিবলৈ পাইছে। এয়া চাওক পুৰা আমি গৈ আছোঁ। চাওক এয়া গাইছ ইমান ধুনীয়া ৰাস্তাটো আপোনালোকে দেখিবলৈ পাইছে। এইটো আগতে এটা টমটম যাই আছে গাইছ। এয়া চাওক পুৰা হাই ফাই কোৱালিটি আছে পুৰা। চাওক একদম ধুনীয়া গাইছ, ৰাস্তাটো মজা বনাইছে গাইছ। এয়া চাওক ইমান ধুনীয়া গাইছ। আমি 6 কিলোমিটাৰ মান এইটোৱে আপোনালোকে দেখিবলৈ পাইছে গাইছ। আপোনালোকে দেখাই দিছোঁ। চাওক আপোনালোকে গাইছ ইমান ধুনীয়া নাজাৰাৰ মাজত আমি গৈ আছোঁ। বৰষুণত ইমান ক্ষতি কৰিলে গাইছ আপোনালোকে দেখিবলৈ পাইছে। পুৰা একদম অৱস্থা খাৰাপ হৈ গ'ল। চাওক এয়া গাইছ কেনেকুৱা পাতগোলা হৈ গ'ল গাইছ। এয়া চাওক আপোনালোকৰ ইমান ধুনীয়াৰ মাজত আহি আছে। আপোনালোকে চাওক এয়া ৰাস্তাটো ইমান ধুনীয়া যে বনাইছে গাইছ, মই ভবাই নাছিলোঁ। চাওক ইমান ধুনীয়া আমাৰ মামাই বনাইছে। এয়া চাওক টমটমখন, এয়া চাওক পথাৰখন ইমান ধুনীয়া গাইছ। ইয়াত দেখিবলৈ পাইছে আপোনালোকে গাইছ ইমান ধুনীয়া, মই ভবাই নাছিলোঁ গাইছ। আপোনালোকে আহক। তো বলক গাইছ এনেকুৱা গৈ আছোঁ। তো আপোনালোকে ভিডিঅ'টো গাইছ শেষলৈকে চাই থাকিব গাইছ, স্কিপ নকৰিব গাইছ ভিডিঅ'টো। তো এনেকুৱা চাই থাকক। চাওক এয়া পথাৰ কিমান ধুনীয়া এটা, চাওক প্ৰকৃতি প্ৰেমী গাইছ। এনেকুৱা গাইছ আপোনালোকে গাঁৱত থাকিলে পৰিৱেশ অনুভৱ কৰিব পাৰিব। টাউনত থাকি ইমান ভাল নহয় গাইছ, চহৰৰ মাজত ইমান ভাল নহয় গাইছ। এয়া চাওক আপোনালোকে দেখিবলৈ পাইছে পুৰা ইমান নাজাৰা। গাইছ আমি এটা বেয়া ব্যৱস্থাত পৰি গ'লো। চাওক টমটমখন ইয়াতে পুৰা লিক হৈ গ'ল, ইয়াতে পুৰা হাৱা ওলাই আছে গাইছ। আপোনালোকে দেখিবলৈ পাইছে। এয়া চাওক এয়া গাইছ আমি পুৰা হৈ গ'ল গাইছ। আপোনালোকে আহি পালোঁ। আহি 20 কিলোমিটাৰ মান অতিক্ৰম কৰিলোঁ গাইছ। এয়া চাওক ৰাস্তাটো ইমান। তো গাইছ মোৰ ভিডিঅ'টো সমাপ্ত গাইছ। আপোনালোকে চাই আছে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গাইছ। চাওক এয়া তো গাইছ ভিডিঅ'টো এইখিনিলৈকে। নেক্সট ভিডিঅ'ত লগ পাম গাইছ।